Good morning. আৰু মানে আজি বিশেষ কাৰণ আজি জীৱনৰ ফাৰ্ষ্ট সিলেকশ্যন আজিহে জীৱনৰ বোলে সিলেকশ্যনটো একদম পাৰফেক্ট হৈছে জোনালী মানে কি হৈছে আমি সোমালোঁ বিনায়ক ৰেষ্টুৰেণ্টত চাহ একাপ খাবলৈ একাপ চাহ দিছে কি ধুনীয়া একাপ চাহ এইটো হৈছে ক'ৰ এইটো গৌৰীসাগৰ আৰু মানে কি হ'ল তাত তাই আজি এটা চইচ কৰি মিঠাই খাবলৈ ল'লে আৰু সেই মিঠাইটো আজি বোলে পচন্দ হৈছে আৰু আজি বোলে ভাল লাগিছে আৰু সেই মিঠাইটোৱে হৈছে মুগডাল বৰফি আৰু মুগডাল বৰফিটো আজি তাৰমানে তোমাৰ কি হ'ল নাই কাঁহী চাহ আৰু বেটাক খাব লাগে জুচ ঠাণ্ডা জুচ এই মিঠাই কাজু বৰফি এটা খালে জুচটো নিদিম বুলি কোৱাৰ কাৰণে এতিয়া কাঁহী চাহ নাই কাৰণে আৰু ভাল লাগিল তোমাৰ যে জীৱনৰ আজি ফাৰ্ষ্ট সিলেকশ্যনটো পাৰফেক্ট হৈছে বুলি জানি আগত মই যি বস্তু অৰ্ডাৰ দিওঁ গোটেইটো খাব নোৱাৰোঁ 50% নহয় 60% তোমালে যায় আজি পাইছোঁ গোটেই পাইছোঁ আৰু মানে মই খালোঁ মোৰ আৰু কি বস্তু চল্টি বস্তু কিবা বস্তু মোৰ যি দিয়ে তাৰমানে চবতে মোক খাই যাব পাৰোঁ নহয় নাই গোটেইখিনি মোৰ কমপ্লিট হৈ যাব পাৰে কিন্তু তেখেতে নোৱাৰে আৰু এইটো অৱশ্যে তেখেতৰ দুখ নহয় এইটো আগৰ পৰাই তেখেতৰ এইটো হেৰি আৰু মই যি নিদিয়ক মই গোটেই খাই তাৰমানে বাটৰ ৰাস্তাত মই হজম কৰি যাব পাৰোঁ আৰু কিন্তু এতিয়া মানে কি হৈছে তাই গোটেই যিকোনো বস্তু তাই তাৰমানে হজম কৰিব নোৱাৰে এতিয়া ঘৰত হাঁহেদি মাংস খাই আহিছিলে হাঁহ মাংস ভাত খাই আহিছিলে বাটৰ প্ৰব্লেম আৰু এতিয়া একাপ চাহ খাবলৈ বৰ দিগদাৰ মন গৈছিলে হয় নাই বাৰু আৰু মানে কি হৈছিলে এই পূৰা মূৰ বিষাই আছিলে বোলে এতিয়া মূৰ বিষটো ভাল হৈ গ'ল আৰু সেইকাৰণে কিছুমান বস্তু নিজেও চিলেকশ্যন কৰিব জানিব লাগে আৰু টেষ্ট কৰি চাব লাগে গম পাইছে কাৰণ টেষ্ট কৰি চালে গম পোৱা যায় কোনটো ভাল কোনটো বেয়া আৰু আজিৰ পৰা মুগডাল বৰফি খাবা তেন্তে আৰু মোৰ সেইটো কি কৈ দিয়া তুমি যিটো বস্তু ভাল পাওঁ নহয় তুমি যিটো বস্তু ভাল পোৱা মই সেইটো কেনেকুৱা কওঁ এই ছাপ'জ মই কৈছোঁ যেনিবা আজি তাই যেনিবা মোক কৈছে মগডাল বৰফিটো আজি মোক ভাল লাগিল খাই কিন্তু মই তাৰমানে কি কৰোঁ সেইটো মই এনেকুৱাকৈ নিম নহয় তাই সেইটো একদম বেয়া লগাই দিম কিনি আচলতে সেইটোৱে মৰম সেইটো ভাল পোৱা বুলি কয় হয়নে তোমাৰ ভাল পোৱাটো মই বুজি পাইছোঁ যেতিয়া সেইটো মই দিবলৈ বিচাৰিছোঁ আৰু সেইটো আমনি লাগি যোৱাকৈ মই দিবলৈ বিচাৰোঁ তাৰমানে নেখাওঁ বুলি কৈ যাব লাগিব নেখাওঁ বুলি কৈ যাব লাগিব আৰু নেখাওঁ বুলি ক'লেই অকল নহ'ব মই বস্তুটো সেইটো তাৰপিছত আকৌ নেক্সট যিটো তুমি ভাল পাওঁ বুলি ক'বা আকৌ সেইটো আকৌ কণ্টিনিউ ইটোৰ পিছত সেইটো আহি যাব আৰু তেতিয়াহ'লে আমি চাহকাপ খাই লওঁ আৰু খালে লগতে এটা ৰসমলাই আৰু একাপ ধুনীয়া চাহ ঘৰৰ লিখে আৰু বেটাই আমি চাহ তাহ খাই কৰি ল'লোঁ আৰু এইখনে আছিলে যিটো এণ্টাৰপ্ৰাইজ নহয় ন এইখন পাইছোঁ আৰু মানে কেনে লাগিল চাহকাপ কোৱা এতিয়া খাইহে মোৰ মানে চকুকে খাবা খোৱা 20% হে খালো তুমি দেখোন কি বাকি আৰু বেটা কি খালা জুচ খালা আৰু এতিয়া আমি আকৌ জাৰ্ণিটো আৰম্ভ কৰোঁ আৰু পামগৈ আৰু অলপ সময় পাছতে আৰু মানে এখেতে মানে এনেকৈ লং জাৰ্ণি কৰিলে অকণমান চুলি তুলিব জিতি হৈ থাকে আৰু এইটো বেয়া নাপাব আপোনালোকে কিন্তু এইটোনো কি আৰু ছোৱালী মানুহৰ কথা আৰু ইমান লং জাৰ্ণিটো সম্ভৱ নহয় এইটো তোমালোকৰ কাৰণে হয় নাই বাৰু ইমান লং জাৰ্ণি আমি ল'ৰা মানুহ চলি যায় যিকোনো তেন্তে গৈ থাকোঁ সেইফালেতো যাবই লাগিব নিজৰ জেগালৈ তেন্তে ব'লা লেটছ গ'